স্বাস্থ্যসন্মত ব্যঞ্জন আমাৰ দেহৰ বাবে উপকাৰী। আজি ময়ো এবিধ স্বাস্থ্যসন্মত ব্যঞ্জন আপোনালোকৰ বাবে লৈ আহিছোঁ। বাহু মাছৰ পাতত দিয়া। আপোনালোকে ভিডিঅ'টো চাব। এয়া 3 পিচ বাহু মাছ মোৰ পাতত দিয়া হ'ল। এতিয়া ভিডিঅ'টো চাওঁ আহক মই কেনেকৈ বনাইছোঁ, আপোনালোকেও বনাব। 3 পিচ বাহু মাছ লৈছোঁ, বহুতে ইয়াক ভকুৱা মাছ বুলিও কয়। লগতে 4টা জলকীয়া লৈছোঁ, 5 ফুটমান নহৰু লৈছোঁ, অকণমান আদা লৈছোঁ আৰু ধনিয়া পাত কুটি লৈছোঁ। এটা ডাঙৰ সাইজৰ পিঁয়াজৰ এফাল মিহিকৈ কুটি লৈছোঁ। তাৰপিছতে এখিলা কলপাত ভালদৰে ধুই ৰাখি দিছোঁ। আপোনালোকেও এনেকৈয়ে বনাই খাব। লগতে এটা পকা বিলাহী দিছোঁ আৰু এফাল পিঁয়াজ টুকুৰ-টুকুৰকৈ কাটি থৈছোঁ। এতিয়া পিঁয়াজ, বিলাহী, জলকীয়া, আদা, নহৰু এইবিলাক পেষ্ট কৰি ল'ম। কলপাতখিলাৰ পিছফালৰ অংশ কাটি লৈছোঁ। এতিয়া গেছৰ ওপৰত কলপাতখিলা দি দিছোঁ। কলপাতখিলা লেৰেলাই ল'লে যেতিয়া মই পাতত দিয়া বনাম, মাছ পাতত দিয়া, তেতিয়া মানে পাতখিলা ফাটি নাযায়, সেইবাবে। এয়া মিক্সি জাৰত ভৰাই দিছোঁ। বিলাহী, জলকীয়া, নহৰু, অকণমান আদা আৰু কুটি থোৱা এফাল পিঁয়াজ আছিল, এইখিনি এতিয়া এটা ভালদৰে পেষ্ট কৰি ল'ম। এতিয়া পেষ্টটো এটা বাটিত ঢালি লৈছোঁ। এয়া তাৰপিছতে পেষ্টটোত মিলাই দিছোঁ অলপমান হালধি গুড়ি আৰু জোখমতে নিমখ। মাছকেইপিছত মই আগতেই নিমখ হালধি সানি ৰাখি থৈছিলোঁ। এতিয়া ভালদৰে এইখিনি মিলাই ল'লোঁ গোটেইখিনি। লগতে মই অলপ সৰিয়হৰ গুড়ি দি দিছোঁ। এইখিনি তিয়াই থোৱা নাই যিহেতু ভাপত সিজিব, সেইবাবে। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম সৰিয়হৰ গুড়িখিনি মছলাৰ লগত। এয়া ভালদৰে সানি লৈছোঁ। খুব ভাল লাগে খাবলৈ এনেকৈ কলপাতত দিয়া মাছ। এতিয়া দি দিছোঁ 4 চামুচমান চাহ চামুচেৰে মিঠাতেল দি লৈছোঁ। মিঠাতেলখিনি গোটেই মছলাখিনিত ভালদৰে সানি লৈছোঁ। এয়া সনা হৈ গ'ল। এতিয়া মাছকেইপিচ খুব ভালদৰে এনেকৈ মছলাখিনিত সানি কলপাতত দি দিম। মই ডাঙৰ মাছ লৈছোঁ, আপোনালোকে এনেকৈ সৰু মাছো খাব পাৰে। প্ৰচেছটো শিকি লওক, খুব ভাল লাগে খাবলৈ। যিকোনো মাছেই ল'ব পাৰে আপোনালোকে। মই বাহু মাছ লৈছোঁ। এয়া গোটেইকেইপিচ মাছ এনেকৈ মছলাত সানি ল'লোঁ। এতিয়া বাটিত বাকী ৰৈ যোৱা মছলাখিনি মাছকেইপিচৰ ওপৰত ভালদৰে দি দিছোঁ। এই মছলাখিনি পিছত খাবলৈ খুব ভাল লাগিব। এতিয়া কুটি থোৱা পিঁয়াজখিনি মাছখিনিৰ ওপৰত দি দিছোঁ এইদৰে। আৰু লগতে দি দিম কুটি থোৱা ধনিয়া পাতখিনি। খুব টেষ্টি হয় খাবলৈ, খুব ভাল লাগে খাবলৈ। একেবাৰে স্বাস্থ্যসন্মত ব্যঞ্জন যিহেতু, ইয়াতে কোনো মছলা দিয়া নাযায় আৰু পাতৰ গোন্ধটো, কলপাতৰ গোন্ধটো খুব ভাল লাগে আৰু ধনিয়া পাতখিনিও দিয়াৰ বাবে আৰু গোটেই পাতৰ ভিতৰত একেবাৰে গোন্ধটোত মলমলাই থাকে খুলি দিয়াৰ পিছত। এতিয়া 3 খিলা কুমলীয়া নৰসিংহ পাত মই এনেকৈ দি দিছোঁ। খুব ভাল লাগে, সুগন্ধি ওলাব অলপ
খোৱাৰ পিছত আপোনালোকে নৰসিংহ পাত নিদিলেও হ'ব, যদি ধনিয়া পাত আছে যিকোনো এবিধ দিলেও হ'ব, দুবিধ দিলেও কথা নাই। এতিয়া কলপাতখিলাত ভালদৰে বান্ধি দিব লাগিব। এনেকৈয়ে ভালদৰে বান্ধি দিছোঁ যাতে ওলাই নাযায় বাৰু কলপাতখিলা, সেইকাৰণে লেৰেলাই লৈছিলোঁ। এতিয়া মই এখন ফইল পেপাৰ লৈছোঁ, যিহেতু ইয়াত বান্ধিবলৈ মোৰ ইয়াৰ কলপাতৰ শিহৰিকেইডাল নাথাকিলেগৈ, সেইবাবে মই এখন ফইল পেপাৰতে এখন ভালদৰে বান্ধি দিম। ফইল পেপাৰ দিলে কি হয় মানে বান্ধিবৰ কাৰণে আৰু ৰছী নালাগে আৰু ফাটি নাযায়, যিহেতু খুব ভালদৰে সিজে আৰু ইয়াৰ ভাপটো মানে ভিতৰত খুব ভালকৈ সিজে, ভাপটো ওলাই যাব নোৱাৰে, সেইবাবে ফইল পেপাৰ দিছোঁ। আপোনালোকে ভালদৰে, আৰু কলপাত যিহেতু মোৰ অলপ আছিল, সেইবাবে আপোনালোকে কলপাত দুখিলামান দি মানে দুবাৰ বান্ধি দি মেৰিয়াই দিলে তেতিয়া হ'ব। ফইল পেপাৰ তেতিয়া নিদিলেও হ'ব, মোৰ কলপাত কম বাবে মই ফইল পেপাৰ দিছোঁ। এয়া বন্ধা হৈ গ'ল। এতিয়া টাৱা এখন গৰম হৈ থাকিবলৈ দিছিলোঁ। গৰম টাৱাখনত একেবাৰে গেছৰ ফ্লেমটো ল' কৰি এনেকৈয়ে দি থ'ম। আপোনালোকে ওপৰত ঢাকনো দিব পাৰে আৰু এনেকৈ অলপ পিছে পিছে লুটিয়াই থাকিম, দুটা ছাইড, ইটো ছাইড আৰু এবাৰ ইটো ছাইড। এয়া ৰেডি হৈ গ'ল। ভাপত দিয়া, পাতত দিয়া, বাহু মাছৰ পাতত দিয়া। এতিয়া ঠাণ্ডা হৈছে আৰু অলপ বাহিৰৰ ছাইডটোৰ ফইল পেপাৰখন সোনকালে ঠাণ্ডাই হৈ যায়। ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকে বনাই খাব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে নিউ ভিউৱাৰ্ছসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া দেখিছেনে, ধোঁৱা ওলাই আছে একেবাৰে, এয়া খুলি দিয়াৰ লগে লগে। আৰু আপোনালোকে যেতিয়া ভাত বাঢ়িব তেতিয়া খুলিব, পাতখিলা তেতিয়া খুলিব। এনেকৈ গৰম গৰম ভাতৰ লগত খাবলৈ খুব ভাল লাগে। এয়া দেখিছেনে, দেখিয়ে খাবলৈ মন গৈছেনে বাৰু? খুব ভাল লাগে খাবলৈ। তাতে আৰু এতিয়া নতুন ধনিয়া পাত ওলাইছে, লোকেল ধনিয়া পাত দিলেতো আৰু কথাই নাই, একেবাৰে মলমলাই আছে গোন্ধত। এয়া দেখিছেনে, একেবাৰে ধোঁৱা বলি আছে। অকণমান ভাঙি দেখুৱাওঁ মই। খুব ধুনীয়াকৈ সিজি যায় এনেকৈ ভালদৰে, মানে খোৱাৰ মুখত দিলেই মানে আৰু অকণমান খালে আৰু খাই থাকিবলৈ মন যায়। প্লিজ আপোনালোকেও এনেকৈয়ে বনাই খাব। লগতে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।